সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি মই চিকেন ম'মৰ ৰেচিপিটো বনাম। তাৰ বাবে আমাক লাগিব চিকেন। এয়া মই চিকেনখিনি মেৰিনেট কৰিয়ে থৈছোঁ আদা আৰু নহৰুৰ পেষ্ট দি আৰু তাত জলকীয়া দি পিনি আৰু মেৰিনেট কৰি থৈছোঁ মই তাত। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই ময়দাখিনি অলৰেডি মই মাৰিয়ে লৈছোঁ। চিকেন চুপ বনাবৰ কাৰণে মই অলপমান মাংস ল'লোঁ, পিঁয়াজ, এয়া ধনিয়া, আদা নহৰু পেষ্ট লগতে জলকীয়া গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, দেখিবলৈ পাইছে। এতিয়া মই কেৰাহীখন অলপ গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ লগে লগে মই ইয়াত এতিয়া অলপমান তেল দিম, আমাক বেছি তেলৰ প্ৰয়োজন নাই। তেলখিনি গৰম হোৱাৰ পাছতে আমি এতিয়া দিম কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি। তাৰ পাছত আমি ইয়াৰ লগতে দিম এতিয়া আমি এটা তেজপাতটো দিয়াৰ পাছতে আমি দিম আদা নহৰু আমি যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিছোঁ। আৰু লগতে আমি এতিয়া আপোনাৰ মাংসখিনি দি দিম। মাংসখিনিৰ লগতে আমি যোনখিনি ধনিয়া কাটি থৈছিলোঁ, জলকীয়া কাটি থৈছিলোঁ সেইখিনিও লগতে আমি দি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে অলপমান ফ্ৰাই কৰিম, বেছি আমাৰ ফ্ৰাই নকৰোঁ যিহেতু আমি কুকাৰত দি পিনি ইয়াত এটা চিটি মৰাম। আপোনালোকে দেখিবলৈ পাইছে অলপমানহে মই ভাজিছোঁ মাংসখিনি। এতিয়া আপোনালোকে দেখিবলৈ পাৰিছে মই মাংসখিনি অকণমান ফ্ৰাই কৰি লোৱাৰ পাছতে নিমখখিনি দিছোঁ। নিমখখিনি দিয়াৰ লগে লগে আমি ইয়াত অলপমান হালধি দিম, বেছি নিদিওঁ আমি ইয়াত হালধি অলপমানহে দিম। হালধিখিনি দিয়াৰ লগে লগে ইয়াত অলপ আমি এতিয়া জিৰা গুড়ি দিম, এতিয়া অলপ জালুকৰ গুড়ি সৰহকৈ দি দিম। মাংসখিনি অলপমান ফ্ৰাই কৰি লোৱাৰ পাছতে আমি ইয়াত অলপ টমেটো কেচাপ দি দিম, অলপমান দিম, বেছি দিয়াৰ প্ৰয়োজন নাই। অকণমান যে সোৱাদটোৰ কাৰণে আমি অকণমান টমেটো কেচাপটো দি দিম। এতিয়া মই কেৰাহীখনত অকণমান বন্ধাকবি পাত কাটি পিনি দি দিছোঁ কুকাৰটোত, আপোনালোকে দেখিবলৈ পাইছে। আৰু আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া কুকাৰটোত অলপমান পানী দি ইয়াত মই 6টামান চিটি মাৰিবলৈ দিম যাতে মাংসখিনি ভালকৈ আমাৰ সিজি যায়। আকৌ মই যোনখিনি মাংস এক্সট্ৰাকৈ থৈ দিছোঁ সেইখিনি বনাবৰ কাৰণে মই আদা নহৰু লগতে জলকীয়া পেষ্ট এটা বনাই থৈছোঁ, লগতে তেজপাত, পিঁয়াজ সৰু সৰুকৈ কাটি থোৱা। আৰু আপোনালোকে দেখিবলৈ পাইছে মই কেৰাহীতে অকণমান তেল দি পিনি ইয়াত মই পেষ্টখিনি দি দিছোঁ, লগতে গোটেইখিনি মই সামগ্ৰী দি দিছোঁ। ইয়াত মই মাংসখিনিও লগতে দি দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এইখিনি অলপমান ফ্ৰাই কৰি লোৱাৰ পাছতে মই ইয়াত দি দিছোঁ আপোনাৰ জিৰা গুড়ি, নিমখ, হালধি লগতে অলপ জালুকৰ গুড়ি, আপোনালোকে দেখিবলৈ পাইছে। কুকাৰত দিয়া চুপখিনি আমাৰ ইতিমধ্যে হৈ গৈছে আৰু মই এনেকৈ চাকনি এখনেৰে চুপখিনি মই চেকি লৈছোঁ। আৰু চেকি লোৱাৰ পাছতে মই আকৌ অকণমান কেৰাহীত উতলাই দিছোঁ, মাংসখিনিও দি দিছোঁ লগতে। কেৰাহীত দিয়া মাংসখিনি মই অকণমান এক্সট্ৰাকৈ এনেকৈ সৰু সৰুকৈ অঁতৰাই লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাংসখিনি ইতিমধ্যে হৈ আছে আৰু চুপখিনিও উতলি আছে। উতলি থকা চুপখিনিত আমি সৰু সৰুকৈ কাটি লোৱা মাংসখিনি এনেকৈ দি দিছোঁ যাতে আমি চুপখিনিৰ লগতে মাংসখিনিও খাব পাৰোঁ। আপোনালোকে দেখিবলৈ পাইছে চুপখিনি আমাৰ উতলিছেই। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই বন্ধাকবি সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই মাংসখিনি সৰু সৰুকৈ এৰুৱাই লৈছোঁ মই মমোটোৰ ভিতৰত দিবৰ কাৰণে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই মাংসখিনিত আলুখিনি দি দিলোঁ আৰু এয়া অলপ ঘিউ কেৰাহীখনত দি বিলাহীৰ পেষ্টটো মই এনেকৈ বনাই লৈছোঁ। বিলাহীৰ পেষ্টটোত আমি ইয়াত অলপমান দিম, এতিয়া আমি পেষ্টটোত দিছোঁ অকণমান বিৰিয়ানী মছলা এইখিনি দিয়াৰ পাছতে আমি ইয়াত অলপমান দিম জিৰা গুড়ি পাউডাৰ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই জিৰা গুড়ি পাউডাৰ দি দিছোঁ আৰু লগতে ইয়াত অলপমান নিমখ দিম, লগতে অকণমান জালুকৰ গুড়িও দিম আৰু লগতে হালধি অকণমানো দি দিম ইয়াত মই, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি বিলাহীৰ পেষ্টখিনি মাংসত এনেকৈ দি দিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। বনাবৰ কাৰণে মই এনেকৈ সৰু সৰু বল টাইপত বনাই লৈ সৰুকৈ ৰুটি টাইপত বেলি ল'লোঁ আৰু এই মাংসখিনি মই ইতিমধ্যে ইয়াত ভৰাইও দিলোঁ। আৰু আমাৰ বনাই থকা মাংসখিনি ইতিমধ্যে হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু কুকাৰত তলত অলপ পানী দি পিনি মই এনেকৈ ম'ম'খিনি বনাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। মোৰ লগত খাবৰ কাৰণে আমি ইতিমধ্যে বিলাহী দুটা বইল কৰি লৈ পিনি চাটনিটো বনাই ল'বৰ কাৰণে অলপ ঘিউ দি পিনি চাটনিটো বনাই লৈছোঁ। আৰু আমাৰ ম'ম'খিনি ইতিমধ্যে হৈ গৈছে, এয়া চুপ ৰেডি, চাটনি লগতে ম'ম'খিনিও চিকেন ম'ম'খিনিও আমাৰ ইতিমধ্যে হৈ গৈছে। আপোনালোকে গৰমে গৰমে এনেকৈ ঘৰতে খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।